Good morning বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল লজাকিকে ব্লগছ এণ্ড ব্লগছ তো কালি কৈছিলোঁ যে ৰাতিপুৱা পথাৰলৈ আহি পিনি অলপ মানে দৃশ্যটো দেখাম বুলি বেছি দেখাব নোৱাৰোঁ গোটেইখন নিয়ৰ গাইছ গম পাইছে গোটেইখন নিয়ৰ এইফালে দেখিছে এইবোৰ পথাৰ গোটেইখন নিয়ৰ হৈ আছে তো এতিয়া মই পথাৰ মাজে মাজে যাব নোৱাৰিম যিহেতু তো এতিয়া গৈ থাকোঁ ব'লক এতিয়া পথাৰৰ দৃশ্য চাবলৈ মানে বেছি দেখাব নোৱাৰোঁ সেইবুলি আপোনালোকক ৰাতি অলপমান হ'লেও দেখাম যিসকলে পথাৰলৈ নামি পোৱা নাই মানে সেইসকলে চাব পাৰিব পথাৰ অলপ দৃশ্যটো কেনেকুৱা তো পাছবেলা টাইমতো আহিম এতিয়া অলপ দেখাবলৈ পাৰিম আপোনালোকক তো এতিয়া অলপ চাওঁ ভিতৰলৈ নোসোমাওঁ কাৰণ বহুত অলপ মানে নিয়ৰে নধৰা হৈ আছে সেইকাৰণে নাযাওঁ তো আপোনালোকে এতিয়া চাব তো বন্ধুসকল দেখিছে সূৰ্যটো ওলা হৈছে মই সিমানতে আহিছোঁ পথাৰলৈ তো আপোনালোকে দেখিছে এয়া গোটেই জগা হৈ আছে নিয়ৰে এয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই নিয়ৰ এইবোৰ দেখিছে গাছ কিমান নিয়ৰ হৈ আছে নিয়ৰ হৈ আছে সেইকাৰণে ভিতৰলৈ যাব নোৱাৰোঁ তো এতিয়া মই এঠাইলৈ যাব লাগে যিহেতু নাৰিকল পাৰিবলৈ তো ব'লক এতিয়া নাৰিকল পাৰোঁগৈ বন্ধুসকল এতিয়া আহি আছোঁ দেখিছে আগৰ সেই হাবিখনৰ ওচৰলৈ পাইছোঁহি তো এতিয়া এইফালে দেখিছে এইখন পথাৰখন যে আগতে ভিডিঅ'টো বনাইছিলে আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে যে এয়াই ফটো এতিয়া গৈ আছোঁ পাওঁগৈনে নাপাওঁ নাজানো আৰু গৈ ভাগৰ লাগিছে চাইকেল চলাই ঘৰত যিহেতু যদি কাতি বিহু বুলি কাম কৰিব লগা হৈছিলে তো ভাগৰ লাগিছে এতিয়া নাৰিকল আনিবলৈ গৈ আছোঁ অলপ গৈ থাকোঁ বন্ধুসকল দেখিছে এতিয়া মই বৰ্তমান নাৰিকলৰ জেগা পাই গৈছোঁ এই মানুহ ঘৰ মানে এয়া মামবাহঁতৰ ঘৰৰ গেট এতিয়া নাৰিকল পাতো দেখাব নোৱাৰিম চাগে মই এতিয়া ব'লক মামবাহঁতৰ ঘৰলৈ গৈ যাওঁ দেখিছে ৰাস্তাটো কি বেয়া গাড়ী ওলাই সময় কি অলপ ৰাস্তাটো অলপ বেয়া হৈ গৈছে দেখিছে আপোনালোকে তো এতিয়া নাৰিকল পোৱাৰ পাছতে আপোনালোকক ভিডিঅ'টো অলপ দেখাবলৈ চেষ্টা কৰিম তো ব'লক নাৰিকল পাৰোঁ মামা তো গাইছ নাৰিকল চাইকল পাৰি হৈ গ'ল এতিয়া দেখিছে আমাৰ উৎপলদাই নাৰিকল কাটি আছে তো এতিয়া ঘৰলৈ যাম আৰু একেবাৰে চাহ তাহ খাই লওঁ বন্ধুসকল দেখিলে এতিয়া মই নাৰিকল চাইকল পাৰি লৈ আহিছোঁ ইয়াত দেখিছে নাৰিকল ইয়াতে সোমাইছে নাৰিকলটো মানে কাটি মেলি লৈ আহিছোঁ নাৰিকলটো যিহেতু ঘৰত কাটিবলৈ দিগদাৰ হয় মাহঁতক দি দিম নাৰিকলটো এতিয়া আহিলোঁগৈ এতিয়া পথাৰলৈ যাম নেকি যদি পথাৰলৈ যাওঁ আপোনালোকে সেই পথাৰলৈ যোৱা ভিডিঅ'ত দেখাম যদি ঘৰত থাকোঁ ঘৰত কি কৰোঁ সেইবোৰ দেখাম অলপ তো এতিয়া ব'লক ঘৰলৈকে যাওঁ আপোনালোকেও মোৰ লগত থাকিব পলহলৈ গৈছে তো গাইজ দেখিছে পলহলৈ গৈছে আজি বেছকে বিহুৰ দিনাখন বুলি আমাৰ ওচৰত এখন শিঙৰাজান বুলি এখন মানে শিঙৰাজান বুলি এখন জান আছে তাতে মাছ মাৰিব গৈ আছে তো দেখিছে মাছ পলহ মাৰিবলৈ গৈছে দাইহঁতে এতিয়া মইনো কি কৰিম ময়ো যাওঁ নেকি গ'লে নাযাওঁ দে আৰু মই নাযাওঁ তো এতিয়া মই ঘৰতে থাকিম কি কৰিম আৰু নহ'লে পথাৰলৈ যাম পথাৰলৈ গৈ ভিডিঅ'কেইটা ধুনীয়াকৈ বনামগৈ তো আপোনালোকক তোক দেখাম বুলি কৈছিলোঁ তেতিয়াতো বনাবতো লাগিব তো গাইছ এতিয়া মই ঘৰ পালোহি মই এতিয়া ভাত চাত খাই পিনি পথাৰলৈ যাম তো আপোনালোকক মই দেখাম তেতিয়া মই অলপ খেতিৰ বিষয়ে অলপ কথা ক'ম মানে মই নাজানো তো ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিব তো এতিয়া ভাতকেইটা খাই লওঁ গাইছ আৰু গৈ আছোঁ পথাৰলৈ বন্ধুসকল এতিয়া আহি আছোঁ পথাৰৰ মাজে মাজে এই দেখিছে এতিয়া বহুতেই হ'লেও আহি পিনি মই নাৰিকল পাৰি ভাগৰ থাকিলে নে কি জানো ভাত দম খাই দিলোঁ বাপেকে মই কৈছোঁ নহয় বহুত ধুনীয়া টোপনি এটা আহিল এতিয়া মই আহি আছোঁ এই পথাৰ দেখিছে মই কৈছিলোঁ আপোনাক পথাৰৰ সৌন্দৰ্যটো অলপ দেখাম বুলি তো আগৰ যে ভিডিঅ'ত যে মই দেখাইছিলোঁ আগৰ হ'ল দুমাহমান হ'ল 2 monthsমান হ'ল মই যে ভিডিঅ' দিছিলোঁ পথাৰৰ 2 monthতকৈ বেছি হ'ল সেয়াই এইবোৰ ধান মই যে দেখাইছিলোঁ অলপ বেয়া হৈছে বুলি সেইখিনি এইবোৰ ধান দেখিছে গৈ তো এতিয়া আমি গৈ আছোঁ
এতিয়া মই আপোনালোকক মানে বৰগছ এজোপাৰ ওচৰত বহিমগৈ। সেইজোপালৈও অলপ দূৰ আছে। তো এতিয়া ব'লক মাটিডোখৰ দেখাওঁগৈ আপোনালোকক। গাইজ দেখিছে এইবোৰে আমাৰ খেতি কৰা ধান। তো দেখিছে আপোনালোকে ইমানো এইবাৰ ভাল হোৱা নাই ধানবোৰ আমাৰ, সেইবুলিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে গাইজ কি ধুনীয়া এটা পথাৰৰ পৰিৱেশ। তো কি ধুনীয়া লাগিছে কৈছোঁ নহয় আপোনালোকক। পথাৰলৈ ইমান টাইমত আহিলে গা মন একদম বহুত ধুনীয়া হৈ যায়, মানে ভাল লাগি যায়। তো এতিয়া ব'লক সেই যে বৰগছজোপা দেখিছে তাৰ তলত অকণমান বহোঁগৈ। তো ব'লক বন্ধুসকল, ইমান গৰমত একদম ঘামি অৱস্থা কাঢ়িল হৈ গ'ল। তো এইডোখৰ দেখিছে ওচৰতে বামুণ জান বুলি কৈ এখন গৈছেহি, মানে শিঙৰা জানত পৰিছেহি। যিহেতু মইতো ভিডিঅ'ত দেখাইছিলোঁৱেই, এতিয়াতো দেখালে বেয়া হ'ব ক'ত পৰিছেগৈ। তো এতিয়া মই কি ধুনীয়া লাগে ঝৰ্ণাটো অলপ মানে বৈ গ'লে, সেইটোকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাব দেই ঝৰ্ণাটো আপোনালোকে কি ধুনীয়া লাগে, ৰ'ব দেখাইছোঁ আপোনালোকক। ঝৰ্ণা নহয়, ঝৰ্ণা গোটেই লাগে, কিন্তু এখন বামুণী যাম এখন এতিয়া কি ধুনীয়াকৈ বৈ আহিছে। তো মই নামি লৈ পিনি আপোনালোকক দেখাম। দেখিছে গাইজ কি ধুনীয়াকৈ পানী বৈ আহিছে। ধুনীয়া লাগিছে। এতিয়া যাওঁ সেইজোপা গছ। গাইজ দেখিছে মই এতিয়া এই গছজোপা তলত পাই গ'লোহি। কি ধুনীয়া এটা পৰিৱেশ দেখিছে, ওপৰলৈ কি ধুনীয়া, মানে ওপৰৰ গছবোৰ দেখিবলৈ কি ধুনীয়া, ওপৰৰ গছবোৰ দেখিবলৈ কি ধুনীয়া দেখিছে গাইজ। তো এতিয়া মই এইফালে মানুহ ঢেৰ আছে, চাইছে এতিয়া কি কৰিছে, বুলিব পাগল নে কি। আচলতে কিছুমান আজিকালি নাভাবে, আগৰতে ভাবিছিলে মানুহবোৰ। এতিয়া আমি ইয়াত আছোঁ আৰু এতিয়া কি কৰিম, অকণমান বহি লওঁ এই গছজোপা তলতে। ইমান ৰ'দত আহিছোঁ ন, একদম পূৰা ঘামি অৱস্থা কাঢ়ি লৈ গৈছে বুলি দেখিছে গাইজ। এতিয়া অলপ ইয়াতে বহোঁ, বহি মেলি একেবাৰে ঘৰে যামগৈ আৰু। তো বন্ধুসকল আহি আছোঁ এতিয়া। ভিডিঅ' চাই ভাল পালে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু কেনেকুৱা পালে ক'ব। তো এতিয়া দেখিছে কিমান ৰ'দ, মই আহি আছোঁ এতিয়া। তো কিনো ক'ব। তো এতিয়া ৰাতি কাতি বিহু অকল দেখিছে, এতিয়া ৰাতি হৈ আহিছে। মই যে যিহেতু এতিয়া তাততো মানে অলপ সময়টো বিলম্ব হ'ল, তো মই অলপ জোখত চাকি দিবলৈ পালোঁহি। তো দেখিছে গাইজ মই চাকি দিলোঁহি কাতি বিহু বুলি। তো আপোনালোকে কেনেদৰে পালন কৰিছে কাতি বিহু কমেণ্টত জনাব। আপোনালোকে কেনেদৰে পালন কৰিছে কাতি বিহু কমেণ্টত জনাব, আৰু মোৰ চেনেলটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ যাব। তো হেল্ল' গাইজ, মই ভাবিছিলোঁ প্ৰসাদ চসাদ নাখাওঁ আৰু ঘূৰি নুফুৰোঁ, এঘৰত প্ৰসাদ খালোঁৱেই। মই মানে ভিডিঅ'টো কৰিবলৈ নহ'ল আৰু, মানে তাত অলপ বেছিকৈ আছিলে, আন্ধাৰ মুন্ধাৰ একো নাজানো। সেয়া দেখিছে এয়াই আমাৰ টিকলি ৰৈ আছে, একো ধৰিবই পৰা নাই। এইফালে দেখিছে আগত দুটা গৈ আছে, এইফালে পুখুৰীটো ইয়াত দুটা দেখিছে। এয়া দেখিছে দুটা। এতিয়া যাম আমাৰ ঘৰত খাবলৈ, আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। টিকলিয়ে কিমান বুট পালে চাব। চা বুটটো দেখাই চা, বুট চা কিমান পালে চা, মিলি তই দেখিছে এয়া বুট প্ৰথম এঘৰত খাইছ। আৰু কেইটামান আহি আছে, বান্দা আহিবলৈ ৰখি আছোঁ, সেইকেইটা ওলাই অহাই নাই, মানে বেলেগ ঘৰত গৈছে খাবলৈ। তো গাইজ দেখিছে এতিয়া আমি ইয়ালৈ আহিছোঁ। এয়া মোৰ লগৰ এইফালে বহি আছে, ইয়াত দেখিছে ধুনীয়া দেখিছে ধুনীয়াকৈ চবেই বহি লৈছে ধুনীয়াকৈ। বুট দেখিছে, বুট চুট লৈ বহি আছে। এতিয়া নাম গাব, নাম গাই পিনি আকৌ ধুনীয়াকৈ খাই মেলি আৰু ধুনীয়াকৈ ঘৰলৈ যামগৈ। তো দেখিছে নাম গাই আছে চবেই, ভগৱতী গা খাব গাইছে, চাই দেখিছে আপোনালোকে ধুনীয়াকৈ। তো আপোনালোকে দেখিবলৈ পাইছে তো গাইছে এতিয়া বুট চুট দিছে, খাই মেলি এতিয়া ধুনীয়াকৈ ঘৰলৈ যামগৈ। তো আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।